Lahorijan aLongle Alamki aphu thak Hamphang Asong atum pherangke amai kepha Pini niphai arni chiti achiklo balipathar shyam arong along Hamphang song mate KSYC SYC AIKSU KAYA KUYAR KUYAM HPYA KFAA KFAP lapen IPJFA atum pherangke amai kephapon Labangso pherangke amai Hamphang Asong atum cherum pen kephanangkok alamthe Lahorijan aLongle Omphu engtipi lapen pele khejiang bong Alamki aphu thak Hamphang Asong atum ke jongdama tengke Labangso aLongle ke Omphu engtipi apenan karlitang Robin Brahma atum aLongle lasi Omphu engtipi atum si longvek nangji pele kheji ke konat pensi aLongle chilong nangji pu kaningje theklo nahok penta pele kheji ke longle kelongji aron amatsi ave nitung Hamphang Asong atum pen ke phele kheji aphan ke longle echet sita pithek the Labangso aLongle aphu thak sitame prabjin pen CBI inquiry dowek nangji pele kheji ke karbianglong amunita kali Nagalena sor Labangso Alamki kedam tang 2013 pen Omphu engtipi ingnut hemipi karbi longle ekas lapen apinan karlitang Robin Brahma aphanta pathipi ekas ke chedan bomlo lapen konsila sora phanta chuning rilo sitame non anta konsila sorta ahok pen kangsai pithek thedetlo lasi Hamphang Asong atum ke hang alam theke lapuhenlo Omphu engtipi aphan justice pewek nangji lapen longle sitame Omphu engtipi si longvek nangji pusi pherangke athengno ningje pon news tech report tike news ইয়াত প্ৰেছ মিট পতাৰ মূল উদ্দেশ্য হৈছে আপোনাৰ অসম তথা কাৰ্বি আংলং নাগালেণ্ড বৰ্ডাৰৰ ইছ্যু তো তাত এনেকুৱা জাগা আছে যে Lahorijan টি ষ্টেট আৰু নিৰ্মল কুমাৰ টি ষ্টেট মাজৰ কথা তাৰপিছত আজি আমি ইয়াত চাইছোঁ যে আমাৰ অসমৰ মাটি তথা কাৰ্বি আংলঙৰ মাটি নগাক কেনেকুৱা দিব আজি আমি ইয়াত খেলঞ্জীয়া মানুহে নিজৰ মাটি বুলি কিবা পতা থাকোঁতেও ক'ত নাগালেণ্ডৰ পৰা আহি ইয়াত মানে কাৰ্বি আংলঙত আহি ইমান অপপ্ৰচাৰ চলাইছে যে Omphu engtipiৰ ওপৰত আমি সেইটো কেতিয়াও মানি ল'ব নোৱাৰে আৰু এটা কথা আছিলে যে 2004 11 এপ্ৰিলত যেতিয়া পাৱাৰ অফ এটৰ্নি লিখা হৈছিলে হনুমান টি কোম্পানী আৰু লেট ৰবিন ব্ৰহ্ম মানে Omphu engtipiৰ হাজবেণ্ডৰ মাজত তেতিয়া পেলে খেজে এজন বিজনেছ হিচাপত আছিলে সেই বিজনেছ থকা জনে আজি হেতু কিবা হনুমান টি কোম্পানী আৰু হনুমান টি কোম্পানী তথা Lahorijan টি ষ্টেট আজি বোলে পেলে খেজে বোলে মোৰ মাটি হয় বুলি আজি ক'ৰ পৰা কোনটো ৰাস্তাৰ পৰা ক'ব পাৰিছে বা ক'ব পাইছে আপোনালোকে এইটো আমাৰো প্ৰুফ আছে এইটো প্ৰুফ এইটো পেলে খেজে যেতিয়া বিজনেছ আছিলে তো আজি আমি আমাৰ আকৌ এবাৰ দেখুৱাব নেকি পেপাৰটো এইটো হৈছে ৰবিন ব্ৰহ্ম মানে এইটো Omphu engtipiৰ হাজবেণ্ডক যেতিয়া হনুমান টি ষ্টেট কোম্পানীয়ে কিবা হেৰি কৰি দিছিলে সেইটো বিজনেছ তো আমাৰ এইটোৱে দাবী যে পেলে খেজে কেতিয়াও মাটি দিয়াৰ ক্ষেত্ৰত আমি কেতিয়াও 2015
বেলেগ হেজেহে প্ৰেছ ষ্টেটমেণ্ট দিছিলোঁ আপোনালোকেতো চাব পাৰে চলাংডো চলাংডো নিউজ পেপাৰত তেখেতে প্ৰেছ ষ্টেটমেণ্ট নিজে প্ৰেছ ষ্টেটমেণ্ট দিছে যে এই ৰবীন ব্ৰহ্মৰ লগত মই কোনো সম্পৰ্ক নাই বুলি কৈছে তাৰ সম্পৰ্ক নাই বুলি কোৱাৰ পাছত যদি এতিয়া তাৰ মাটি লাগে বুলি কেনেকা সি খুজিব পাৰিছে সি এজন খালি সাক্ষী মানুহে এতিয়া মাটিটো এতিয়া মোক এইটো মোৰ মাটি বুলি কোৱা মানুহটো আমি এইকাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলক এই কথা লৈ সিহঁতে ভাবি চিন্তি ফাইনেল জাজমেণ্টটো দিব লাগে বুলি আমি অনুৰোধ কৰিছে ইমান লেনদেনবিলাকতো আমি ইমান গম নাপাওঁ কাৰণ আমি ইমান নুসুমাওঁ এইবিলাক ক্ষেত্ৰতো আমি ইমান নুসুমাওঁ অম্ফু এনটিপি আমাক ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ নিজৰ মাটি মোৰ পোৱা প্ৰাপ্য আছে এইটো কাৰণেহে আমি আজি প্ৰেছ মিটটো ৰাখিবলগীয়া হৈছে মূল দাবীটো কি আমাৰ মূল দাবীটো অম্ফু এনটিপি আৰু বেলেগ হেজে 27 ছেপ্টেম্বৰ ফাইনেল জাজমেণ্ট হ'ব সেই জাজমেণ্টত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্ট আমি অম্ফু এনটিপিহে ফাইনেল জাজমেণ্ট দিব লাগে তেখেতে তাৰ অনাৰ বুলি কাউন্সিলৰ পৰা তাক ক'ব লাগে বুলি আমি দাবী কৰিছোঁ তাক পাব লাগে বুলি আমি দাবী কৰিছোঁ প্ৰচাৰ হৈছিল যে অম্ফু এনটিপি এটা মাটি দখল কৰি আপোনাৰ কিছুমান পাৰ্কিং এটা স্থান বনাবলৈ কাৰোবাৰ হাতত গতাই দিয়াৰ কথা উল্লেখ হৈছিলে এই কথাটো আমি কৈছোঁ যে এই কথাটো ইমান নহয় কাৰণ আপোনালোকে গম পাইছে ডিছপিউটেড এৰিয়াটো ফেক্স ডকুমেণ্ট বনোৱা মানুহ বহুত আছে এতিয়া ফাইনেল জাজমেণ্ট কৰিব এইটোতো লেণ্ড এণ্ড ৰেভিনিউ সিহঁতেহে ফাইনেল জাজমেণ্ট কৰিব এইটোতো মোৰ মাটি বুলি কোৱা মানুহতো বহুত থাকিব এইটোতো আপোনালোকে এইটোতো গম পায় কাৰণ ডিছপিউটেড এৰিয়া ন সেইকাৰণে অম্ফু এনটিপিটো তাৰ নিজৰ মাটিহে তাৰ নিজৰ মাটি যদি কাম নকৰিলে তাক কোনে কৰিব সেইকাৰণে আমি বাৰে বাৰ কৈছোঁ আপোনাৰ যোগেদি মধ্যম যোগেদি আমি কৈছোঁ যে তাৰ অম্ফু এনটিপিহে ফাইনেল জাজমেণ্ট কৰিব লাগে বুলি আমি স্পষ্ট বুলি কৈ দিলোঁ আমি বোকাজনৰ বহু মানুহে